riotic mati dia we could have done long back. That is our fault. So it is a low hanging fruit. Fatafat 50 times land revenue loilo koba 350 toka 700 toka hobo manukhenik potta di dio. Aji jodi bhal bhal revenue circular riotic সকলে মাটিৰ পট্টা পাই যায়, their life will be changed immediately. They will be the owner of 5-10 crores of property owner হৈ যাব আৰু এইখিনি original মানুহ. These are the people long back. That jati dharma borna swar কোনো কথা নাই. We can just give them. Clear? Actionia potta ji সকলে hereditary বাস কৰি আছে, who are legitimately in the actionia potta বিচাৰি উলিয়াই তেওঁলোকৰ পৰা এপ্লিকেশন লৈ settle. মই মিছন বসুন্ধৰাটোত এটা কথা মই এক্সপেক্ট কৰিম, ইয়াত কোনো জেনাৰেশনৰ কথা নাই, ইয়াত কোনো অৰ্গেনাইজ ল্যান্ড এনক্ৰোচমেন্টৰ কথা নাই. এই 3.5 লাখ মানুহক ভূমিৰ অধিকাৰ দিয়াটো, which is just the অত্যন্ত লো হ্যাঙ্গিং ফ্রুট. ইয়াত কোনো মণ্ডল নালাগে, কোনো লাট মণ্ডল নালাগে, একো নালাগে. সার্কেল অফিসার জানে গোটেইখিনিৰ লগত সংযোগ স্থাপন কৰি মাটি আনি পেলাই দি দিলে হল. আৰু এনেকে প্ৰচাৰ কৰিব লাগে যে ইয়াত দালালৰ কোনো ৰোল নাই, নহলে আকৌ তাত ওলাব যে মই কৰি দিম তোৰ কামটো. So it should be done unifiedly, transparently, without involvement of any middleman. This is the sobse jitu mission Basundharar low hanging fruit ase. Clear? Actionia potta ji সকলে hereditary বাস কৰি আছে, who are legitimately in the actionia potta বিচাৰি উলিয়াই তেওঁলোকৰ পৰা এপ্লিকেশন লৈ settle. 3 নম্বৰ, actionia পট্টাত মই আছো কিন্তু মই লিগেলি নাই, মই বেলেগৰ মাটিত বহি আছো. বেলেগ মানে 50 বছৰ পট্টাদাৰো আমি বিচাৰি নাপাওঁ. সেই মাটিখিনি আপোনালোকে তুৰন্ত গভৰ্ণমেন্ট কৰি দিয়ক. গভৰ্ণমেন্ট কৰাত অসুবিধা এইটো এই কাৰণে নাই, অৰিজিনেল পট্টাদাৰে যেতিয়া আমাক ল্যান্ডটো বেলেগক দি দিলে, that means he violated the norms of annual patta. Hekarne by a single order all circle officer can make those land government land, and once it is a government land, aji bohi thoka manujon jodi khilonjia hoy তেওঁৰ পৰা এখন এপ্লিকেশন লৈ নেক্সট SDLC তেওঁ মেডি পট্টা কৰি দিয়ে. অকনমান প্ৰসেস but not very tough. Tea plantation, it is a এটোটো কোনো কথাই নাই, খুব বেছি 150 200 500 এপ্লিকেশন আহিব, আপোনালোকে এটো ফটক কৰি দিয়ক 30 বিঘা, but not in forest land. We don't have right. VGR PGR you exercise that restraint. This criteria has to be fulfilled. ST hobo laibo, SC hobo laibo, refugee hobo laibo, displacementor manu hobo laibo, তেওঁলোকক কৰি দিয়ক. সরকারি ভূমিৰ পট্টন এটো আপোনালোকে জানে যে বহুত আমাৰ গাঁৱত মানুহ বহি আছে, বহুত কালৰ পৰা বহি আছে. মিশন বসুন্ধৰাটোত আমি আইসোলেটেড গভর্নমেন্ট ল্যান্ড রেগুলারাইজ কৰা কথা কোৱা নাই. এই ডিফারেন্সটো মনত ৰাখিব. যি গাঁও হিচাপে বাস কৰি আছে for 3 generation, the tribal has a very unique position in this mission Basundhara period. After that নহয়, during this mission Basundhara period they will be entitled for 50 bighas of land. উজনি অসম আৰু উত্তৰ অসমত আমাৰ বহুত খিলঞ্জিয়াল যুৱকে চাহ খেতি কৰিছে. ফৰেষ্টৰ যিসকলে চাহ খেতি কৰিছে তেওঁলোকক আমি পট্টা দিব নোৱাৰো, because we cannot do it. But revenue landত যিসকলে স্পেশাল প্লান্টেশন কৰিছে অসমীয়া উদ্যমী যুৱ লৰা, তেওঁলোকক আপোনালোকে এইবাৰে পট্টা দি শেষ কৰি দিয়ক. up to 30 bighas of land we can give পট্টা. যদি দুজন ফ্যামিলিটো দুজন বিবাহযোগ্য ব্যক্তি আছে বা বিয়া কৰাইছে, দুজনক সেপাৰেট মেল দুজন ভাইক ককাইক কাউন্ট কৰি 60 বিঘা দি পেলাই আপোনালোকে লেঠাটো মাৰি দিয়ক. মিশন বসুন্ধৰা টুৰ লগে লগে আমি মিশন বসুন্ধৰা 1 সেৱা কেইটাও আমি প্ৰচাৰ কৰিম. ৰাইজে যাতে RTPS
জৰিয়তে আবেদন কৰিব পাৰে আৰু সেইকেইটা সেৱাও আমি ডিসপোজ কৰি গৈ থাকিম ফাৰ্স্ট অফ অল মাটিৰ খাজানা সংগ্ৰহৰ ক্ষেত্ৰত আমি মৌজাদাৰৰ যেটো ভূমিকা সেই ভূমিকাটো আমি নোহোৱা কৰিব খুজিছো because intermediary in government system is not appreciated in this ease of doing kind of environment মৌজাদাৰক আমি বেলেগ কাম দিম এতিয়াও খাজানাৰ এটা কমিশন আমি তেওঁলোকক দি থাকিম বাট মাটিৰ খাজানা মানুহে অনলাইন যোগে ই-গ্ৰাছত পে কৰিব মই কম্পিউটাৰাইজ পোৰ্টেলটো মই চাব পৰা নাই আইদাৰ মোৰ কিমান খাজানা লিষ্টত উলাই থাকিব লাগিব আৰু নহলে মই যেতিয়া ৰিকুৱাৰমেন্টটো পঠাম সাৰ্কেল অফিচাৰে মোক ৰেসপন্স কৰিব লাগিব যে মোৰ ইমান টকা খাজানা সো এতিয়া আমি ই-গ্ৰাছত খাজানা লম যাতে আমেৰিকাত থকা অসমীয়া মানুহজনেও খাজানা দিব পাৰে বসুন্ধৰা 1 and 2 will go but these will be now part of your system হেকাৰণে ই-গ্ৰাছত ল্যান্ড ৰেভিনিউ কালেক্ট কৰা আমাৰ বাবে ইম্পৰ্টেন্ট আৰু I am sure that they will switch off the manual mode অৰ্থাৎ মৌজাদাৰে কালেকশন কৰাটো এতিয়াৰ পৰা নহব it has been switched off so collection has to be on online mode notice আমি পঠাব লাগিব in online mode যে আপোনাৰ খাজানা পেন্ডিং হৈ আছে আমি will send notice to the people also but আমাৰ land খাজানাটো মাটিৰ খাজানাটো আমি অনলাইন লোৱা এতিয়াৰ পৰা আমি আৰম্ভ কৰিম সেকেন্ড এটা আমাৰ খুব ডাঙৰ আমাৰ কাম হল যে বহুত সময়ত ম্যানুৱেল ষ্টাম্প নথকাৰ কাৰণে মানুহে প্ৰপাৰ্টি ৰেজিষ্টাৰ কৰিব নোৱাৰে আজি ইয়াতে সাব ৰেজিষ্টাৰ সকল আছে ম্যানুৱেল ষ্টাম্প উইল সুইচ অফ বাই 31st মাৰ্চ কেইটামান দিন হাইব্ৰিড চলিব কিন্তু যিসকলে ষ্টাম্প বিক্ৰী কৰি আছিল খাজানা বিক্ৰী কৰি আছিল তেওঁলোকক আমি কি কৰিব পাৰিম উইল এক্সামিন দ্যাট ইস্যু বাট সকলো ডিসি সাব ৰেজিষ্টাৰে মানুহক এনকাৰেজ কৰক যে আপোনালোকে থ্ৰু ই-ষ্টাম্পিং প্ৰপাৰ্টি ৰেজিষ্টাৰ কৰক কেবিনেট has advised 4 things সৰ অঞ্চলৰ ৰাইজে এই সুবিধা নাপাব কাৰণ ইকোলজিক্যালি আমি চাব লাগিব যে সৰত ভূমিৰ পট্টা দিয়াটো উচিত নে অনুচিত এক্সেপশন ইজ মাজুলী যেহেতু মাজুলী ইজ এ পার্মানেন্ট আইল্যান্ড যদি লখিমপুৰৰ ডিসিয়ে ভাবে যে কবু চাপৰিটোকো মই কৰিব লাগে ধেমাজি ডিসিয়ে ভাবে these are of permanent nature you can send proposal but this moment no shore area will come under mission Basundara 2 because of the ecological reason Brahmaputrot shore thoka usit ami land settlement dia usit onusit these are huge debate so we are not evicting anybody ami kaku usset koribo joa nai but at this moment ami kaku settlement to jabo dia nai so mission Basundara 2 ei part to apnaloke minus koribo